মোৰ অহাকালিলৈ জন্মদিন আৰু মই মোৰ জন্মদিনত এসাঁজ ভালকৈ তৃপ্তিৰে ভাত খাব বিচাৰিছো। তোমালোকে যোৱা ৰাজ্যত সকলোকে ঘোষণা কৰি দিয়া যে যোনে ভালকৈ এসাঁজ ভাত বনাব পাৰে মই পুৰস্কৃত কৰিম বুলি। আৰু তোমালোকে নিমন্ত্ৰণ কৰি লৈ আনিবা যোনে ভালকৈ এসাঁজ ভাত বনাব পাৰে। হয় মহাৰাজ, আমি গোটেই ৰাজ্যখনত এতিয়াই ঘোষণা কৰি দিম যে মহাৰাজে এসাঁজ তৃপ্তিৰে ভাত খাব বিচাৰিছে আৰু তেখেতক যদি কোনোবাই ভালকৈ এসাঁজ ভাত বনাই খুৱাব পাৰে তেনেহলে তেখেতে পুৰস্কৃত কৰিব বুলি। ঠিক আছে, যোৱা তোমালোক। শুনক সকলো ৰাজ্যলৈ এটা বাতৰি। অহা কালিলৈ মহাৰাজৰ জন্মদিন, সেইবাবে মহাৰাজে এসাঁজ ভালকৈ তৃপ্তিৰে খাব বিচাৰিছে। যোনে মহাৰাজক এসাঁজ ভাত তৃপ্তিৰে বনাই খুৱাব তেতিয়া মহাৰাজে পুৰস্কৃত কৰিব। সকলো ৰাজ্যবাসীলৈ এটা বাতৰি। অহা কালিলৈ মহাৰাজৰ জন্মদিন, মহাৰাজে এসাঁজ ভালকৈ তৃপ্তিৰে ভাত খাব বিচাৰিছে। যদি কোনোবাই মহাৰাজক এসাঁজ ভাত ভালকৈ বনাই দিব পাৰে তেনেহলে মহাৰাজে পুৰস্কৃত কৰিব। ঐ ৰমলা, তোৰ ভণ্টিয়েচোন ভাল ভাল খাদ্য ব্যঞ্জন ৰান্ধে। তই ভণ্টিকে এবাৰ কৈ চাব পাৰ। যদি তোৰ ভণ্টি হাতৰ ব্যঞ্জন তৃপ্তিৰে যদি এসাঁজ খাব পাৰে তেনেহলে মহাৰাজে তোৰ ভণ্টিক পুৰস্কৃত কৰিব। ঠিকেই কৈছে, তই ভণ্টিক এবাৰ কৈ চাব পাৰ। তাই বহুত ধুনীয়া ৰান্ধে। মহাৰাজে একো সৰু সুৰা পুৰস্কাৰ নকৰে নহয়। মহাৰাজৰ পুৰস্কৃতত অলংকাৰ, গহনা পাতি, মণি মুকুতা কিমান যে অনেক বস্তু হ'ব। তই ভণ্টিক এবাৰ কৈ চাবি। সকলোৱেচোন ঠিকেই কৈছে। মই এবাৰ পমিলা ভণ্টিক কৈ চাব পাৰো, কাৰণ তাই কয় বহুত ধুনীয়াকৈ ৰান্ধে নহয়। কিন্তু তাইক মই মহাৰাজৰ এই পুৰস্কাৰবোৰৰ কথাহে কৈ নিদিওঁ, কাৰণ যদি মহাৰাজে পুৰস্কাৰ কৰে তেনেহলে সেই অলংকাৰবোৰ কেৱল তাইয়ে লৈ থৈ দিব। মইচোন একোৱেই নাপাম। সেইকাৰণে তাইক মই বুদ্ধিৰে মহাৰাজৰ ঘৰলৈ লৈ যাম আৰু তাইক মই সকলো ৰান্ধিবলৈ ক'ম আৰু শেষত পুৰস্কাৰবোৰ মই ল'ম আৰু মহাৰাজক ক'ম মইহে ভালকৈ ৰান্ধি পিনে আপোনাক খোৱালো বুলি। বহুত ধুনীয়া হৈছে। সদায় বনোৱা নিচিনা আজিও আঞ্জাখন বহুত ধুনীয়া হৈছে। মই বনালে কিবা এটা বেয়া হ'বনে? পমিলা ভণ্টি অকমান ওলাই আছোন। তোৰ লগত ডাঙৰ কথা এটা আছে পাতিবলগীয়া। কি হ'লনো বাইদেউ, আৰু কি কথা আছে হয় মোৰ লগত? তই গম নাপাও হ'বলা। কালি মহাৰাজৰ জন্মদিন নহয়, সেইকাৰণে মহাৰাজে কেৱল তোক কৈ পঠিয়াছে যে তই বোলে ভালকৈ এসাঁজ ভাত বনাই খুৱাব লাগে। কি সঁচাকে নেকি? মহাৰাজেও গম পায় মানে মই যে ভালকৈ ৰান্ধিব জানো বুলি। আৰু কালি যিহেতু জন্মদিনৰ কাৰণে মোকে মাতিছে, তেনেহলে মই নগলে বেয়া পাব নহয়। মই যাবই লাগিব। কেৱল তোকে নিমন্ত্ৰণ কৰিছে ভাত এসাঁজ যাতে ভালকে বনাই খুৱাব পাৰ। কালি ওলাবি তই মোৰ লগতে। হ'ব বাইদেউ, মই যামেই। তেনেহলে মই এতিয়া যাওঁ আৰু। বৰ ধুনীয়া বনাইছ দেই। গোন্ধ একেবাৰে চাৰিওফালে বিয়পি পৰিছে। মহাৰাজে খাদ্যখিনি খাই বহুত ভাল পাব। মই যে গোন্ধ থাকিবই পৰা নাই। এনেকুৱা লাগিছে যেন মই গোটেইখিনি খাই পেলাওঁ। পমিলা ভণ্টি, তোৰ সকলোখিনি ৰন্ধা হ'লনে? হৈ গ'ল বাইদেউ, সকলোখিনি বনোৱাই হৈ গ'ল। এতিয়া কেৱল মহাৰাজে খাবলৈহে বাকী আছে। তোৰ যদি সকলোখিনি বনোৱা হৈয়ে গ'ল তেনেহলে তই ঘৰলৈকে যাবলৈ পাৰ আৰু এতিয়া। মই কৈ এইখিনি আধাতে এৰি গ'লে মহাৰাজ ডাঙৰীয়াই বেয়া পাব নহয়। আৰু খাদ্যখিনি খাইনো মহাৰাজ ডাঙৰীয়াই কেনেকুৱানো পায় তাকে সুধিয়ে যাম বুলি ভাবিছিলো ঘৰলৈ। মহাৰাজ ডাঙৰীয়াই একো বেয়া নাপায়। মই তেখেতৰ সকলোখিনি কথা কৈছো নহয়। তই যে ভালকৈ ৰান্ধিব জান, তেনেকে সকলোখিনি কথাই কৈছো তোৰ বিষয়ে। সেইকাৰণে মই এতিয়া মহাৰাজক খাবলৈ দিওঁ আৰু তই যা ঘৰলৈ। হয় নেকি? ঠিক আছে তেনেহলে আপুনিয়ে ভালকৈ সজাই পৰাই মহাৰাজক দিব খাব কাৰণে। মই তেনেহলে এতিয়া যাওঁ ঘৰলৈ। তোৰ কথা একো মই মহাৰাজক কোৱা নাই, আৰু কিয় কম? মই নিজৰ ভৰিত নিজেহে কোঠা মাৰি লোৱা হ'ব। এতিয়া এই সকলোখিনি মই ৰান্ধিছিলো বুলিয়েই মহাৰাজক ক'ম। তেতিয়াহে মই পাম মণি মুকুতা, সোণৰ গহনা, কি যে বস্তু দিব আৰু পুৰস্কাৰ কৰি। মহাৰাজ ডাঙৰীয়া, আপুনি খাদ্যখিনি খাবৰ কাৰণে আৰম্ভ কৰক। খাদ্যখিনি কেনেকুৱা হৈছে জানিবলৈ পাই মই সুখী হ'ম।
ইমান ধুনীয়া ধুনীয়া ব্যঞ্জনেৰে এসাঁজ ভাত যে তুমি বনাই খুৱাইছা তাৰ বাবে অশেষ ধন্যবাদ বহুত ধুনীয়া খাদ্য মই খাদ্যখিনি খাই বহুত আনন্দিত হলো আৰু এই কাৰণে মই তোমাক পুৰস্কৃত কৰিছো এইয়া লোৱা তোমাক মোৰ ফালৰ পৰা সৰু এটা উপহাৰ তেনেহলে মহাৰাজ ডাঙৰীয়া মই যাওঁ আৰু আপুনি খাদ্যখিনি উপভোগ কৰক ঠিক আছে বাৰু আমি শুনিবলৈ পাইছো যোৱাকালি মহাৰাজৰ জন্মদিন পাৰ হৈ গ'ল আৰু পমিলা বাইদেৱে বোলে খাদ্য বনাই খোৱালে এতিয়া চাগে পমিলা বাইদেউ বহুত দামী দামী সোণৰ আ অলংকাৰেদি পুৰস্কৃত কৰিলে তুমি ঠিকেই শুনিছা ময়ো শুনিবলৈ পাইছো পমিলা বাইদেৱে বোলে ভালকৈ ৰান্ধি খোৱালে ব'লাচোন ব'লা আমি পমিলা বাইদেউকে গৈ পিনে সুধোংগৈ পুৰস্কাৰবোৰত কি বা দিছিলে মহাৰাজে ব'লক ব'লক পমিলা বাইদেউ ঘৰত আছে যদি অকণমান ওলাই আহকচোন ৱাই চম্পা আৰু মালতীচোন কিবা কামত আহিলি তহঁতি কিহে পমিলা বাইদেউ দামী দামী পুৰস্কাৰ পাই গাত ততে নাই নেকি আমাকো দেখাওক কি বা দিলে মহাৰাজেতো মোক একো পুৰস্কাৰ নাই দিয়া কেৱল ভালকৈ ৰান্ধিবৰ কাৰণে মাতিছিলে সেইকাৰণেহে মই গৈছিলো কি হ'ল তহঁতিছো একেবাৰে থৰ লাগিলি কচোন খোলা খুলিকে কথাবোৰ ক মহাৰাজৰ জন্মদিন বাবে সকলো ৰাজ্যতে ঘোষণা কৰিছিল তেখেতৰ জন্মদিনত যদি কোনোবাই ভালকৈ এসাঁজ ভাত বনাই খুৱাব পাৰে তেনেহলে তেখেতক পুৰস্কাৰ কৰিব আমি সেইকাৰণে ৰমলা বাইদেউকে কৈছিলো যে আপুনি পমিলা বাইদেউক জনাই দিব বুলি কাৰণ পমিলা বাইদেৱে বহুত ধুনীয়া ৰান্ধে আৰু পুৰস্কাৰো দিব সেইকাৰণে আমি আপোনাৰ ওচৰত খবৰ কৰিবলৈ আহিছিলো মোকচোন ৰমলা বাইদেৱে একোৱেই নজনালে কেৱল মোক বোলে মহাৰাজে নিমন্ত্ৰণ কৰিছে বুলিহে কৈছিলে সেইকাৰণে ময়ে গৈছিলো তেখেতৰ জন্মদিনত এসাঁজ ভাত বনাই দিবৰ কাৰণে আৰু মই ৰমলা বাইদেউকো কৈছিলো যে মই মহাৰাজৰ ভাত খাইনো কেনেকুৱা পালে তাকে সুধি যাম বুলি একেবাৰে কিন্তু মোক সোনকালে তাৰ পৰা পঠিয়াই দিলে হয় নেকি তুমি এই বিষয়ে ৰমলা বাইদেউকে ভালকৈ সুধি ল'বা মোৰ যে চকুতে বিশ্বাস হোৱা নাই মই আজি ইমানখিনি সোণৰ পইচা পালো ৰমলা বাইদেউ আছে যদি ওলাই আহকচোন এইজনীচোন পমিলাৰ মাত শুনিছো এইবাৰ কেলে আহিছে আমাৰ ঘৰলে পমিলা ভণ্টি তই কেলে আহিছ আমাৰ ঘৰলে মই আপোনাক বেয়া পাইছো আপুনি মোৰ সকলোখিনি কথা খোলাখুলিকে নকলে আৰু সঁচা কথা নকলে মহাৰাজে খাদ্য বনাই দিয়াৰ কাৰণে পুৰস্কাৰ দিব বুলি কৈছিলে আৰু সেইখিনি পুৰস্কাৰ আপুনি লৈ থলে মোকহে দিব লাগিছিলে মইহে পাব লাগিছিলে মই ইমানখিনি বস্তু বনালো কিন্তু শেষত আপুনিহে মহাৰাজক ক'লে যে আপুনিহে বনাইছে সেইখিনি মই এতিয়া মহাৰাজৰ ওচৰৰ পৰা আহিছো তেখেতে সকলোখিনি কথাই কৈছে আপোনাক কিবা পুৰস্কাৰো দিলে বোলে কিয় আপুনি ইমান মিছা কথা ক'লে মই মিছা কথা ক'লো আৰু তোক মই মিছা কথা কৈ মহাৰাজৰ ঘৰত ৰান্ধিবলৈ দিলো কিন্তু মোৰ লগত আপুনি এনে কৰি ভুল কৰিছে সেইখিনি কেৱল মই পাব লাগিছিলে মই পোৱা পুৰস্কাৰখিনি মোক ঘূৰাই দিয়ক মই তোৰ সেই পুৰস্কাৰ নিদো তই ওলাই যা তই মোক ঘৰৰ পৰা আঁতৰি যা সেইখিনি পুৰস্কাৰ কেৱল মই পাব লাগিছিলে কিন্তু ৰমলা বাইদেৱে ইমান ষড়যন্ত্ৰ কৰি সেই পুৰস্কাৰখিনি নিজে ল'লে আৰু এতিয়া মই সেই পুৰস্কাৰখিনি নিজে ল'বও নোৱাৰো কাঢ়ি আনিবও নোৱাৰো কিন্তু মোৰ নাম হৈছে পমিলা মোক কি বুলি ভাবিছে ৰমলা বাইদেৱে মই সেইখিনি পুৰস্কাৰ বাইদেউৰ পৰা কাঢ়ি ল'মেই কিন্তু মই এটা বুদ্ধি কৰিব লাগিব আৰু বাইদেউক সেই বুদ্ধিত মই জালত ফচাব লাগিব এইটো হৈছে ৰাজহুৱা কোৱা কিন্তু ইয়াত কোনেও পানী নিবলৈ নাহে কেৱল ৰমলা বাইদেউৰ বাহিৰে কাৰণ সকলোৰে ঘৰতে টিউবেল আছে কেৱল ৰমলা বাইদেউৰ ঘৰতে টিউবেল নাই আৰু মই যিটো বুদ্ধি কৰিছো সেইটো কেৱল এই কুৱাটোৰ পৰাই আৰম্ভ কৰিব পাৰিম সদায় এই কুৱাটোৰ পৰা পানী নি কঁকালটো বিষাই যায়গৈ চবৰে ঘৰতে দমকল আছে কেৱল মোৰ ঘৰতহে নাই এতিয়াৰ পৰা মোৰ চিন্তা কমিব কাৰণ মহাৰাজ ডাঙৰীয়াই দিয়া সেই সোণৰ পইচা কেইটা বিক্ৰী কৰি মোৰ ঘৰৰ আগতে এটা দমকল বহাব পাৰিম কি লাগিব আপোনাক মোক যে দুডালমান নেকলেছ লাগে ডিঙিত পিন্ধা নেকলেছ কিন্তু সেই নেকলেছ কেইডাল দেখাত একেবাৰে সোণৰ নিচিনা হ'ব লাগিব যাতে বেলেগ মানুহে দেখিয়ে এডাল সোণৰ নেকলেছ বুলিয়ে ভাবে পাব একেবাৰে সোণৰ নিচিনাই নেকলেছ পাব ৰ'ব মই আনি দিছো এয়া লওক আপোনাৰ ডুপ্লিকেট সোণৰ নেকলেছ
ৰমলা বাইদেউৰ বস্তু প্ৰতি বহুত লোভ নহয় এতিয়া মই সজা এই জালখনত ৰমলা বাইদেউ ফচিবই ফচিব ৰাতিপুৱা সময়কণতে টোপনি অকমান ধৰে কিন্তু মোৰ এই পেটটোৰ কাৰণে মই ৰাতিপুৱা শুবই নোৱাৰো এতিয়া যি দেখিছো মই বাহিৰলৈ যাবই লাগিব পানীও নাই কুঁৱাৰ পৰা পানীও আনিব লাগিব এয়াচোন গহনা আৰু কুঁৱাৰ ভিতৰৰ পৰা ওলাইছে যে কুঁৱাত কি এনেকুৱা গহনা আৰু আছে নেকি কিন্তু আচৰিত দেই মই ইমান দিনে পানী ইয়াৰ পৰা নি থাকো আৰু ইয়াত দেখোন কেতিয়াও মই এনেকৈ গহনা দেখা নাছিলো আজি এনেকৈ গহনা ওলাইছে যদি সঁচাকৈ এই কুঁৱাৰ তলতে সোণৰ গহনা আছে তেনেহ'লে মই আকৌ এবাৰ পানী তুলি লওঁ তেতিয়া হয়তো আৰু গহনা ওলাব বা সঁচাকৈ এই কুঁৱাৰ তলতে গহনা বহুত আছে ভালেই হ'ব এই কুঁৱাটোৰ পৰা কোনেও পানী নিবলৈ নাহে কেৱল মইহে আহি থাকোঁ আজি ভগৱানে সঁচাকৈ মোক চকু মেলিয়ে চাইছে আজি মই এই কুঁৱাটোৰ পৰা সকলোখিনি গহনা এতিয়াই এটা এটাকৈ লৈ ল'ম নহ'লে পিছত বেলেগে লৈ ল'ব মই বনোৱা এই জালখনত বাইদেউ সঁচাকৈ ফচি গ'ল এতিয়া মই মহাৰাজ ডাঙৰীয়াক সকলোখিনি কথাই কৈ দিম মহাৰাজ ডাঙৰীয়া আমাৰ গাঁৱত বহুত ডাঙৰ এটা কাণ্ড হৈ গ'ল কি হ'ল সকলোখিনি ভালকৈ বুজাই কোৱা আমাৰ গাঁৱত যি ৰাজহুৱা কুঁৱা আছিলে সেই কুঁৱাৰ পৰা বহুত সোণৰ গহনা ওলাইছে আৰু ৰমলা বাইদেউই সেই সোণৰ গহনাখিনি কুঁৱাৰ পৰা বুটলি আছে তাকে আপোনালোকক জনাবলৈ কৈছিলে মই সেইকাৰণে আপোনাক জনাবলৈ ইয়ালৈকে গুচি আহিলোঁ তুমি সঁচাকে কৈছা নেকি তেনেহ'লে ব'লা দেৰি কৰি লাভ নাই ব'লা সঁচাকৈ পাই আজি মই ইমানখিনি গহনা পালোঁ আগতে পোৱাই নাছিলোঁ আজিহে পালোঁ আৰু ৰমলা এইবোৰ কুঁৱাৰ পৰা যি গহনা পাইছা এইখিনি কি সঁচাকৈ সোণৰ গহনা নেকি হয় চাগে সোণৰ গহনাই হয় চাগে মই এই কুঁৱাৰ পৰাই পাইছিলোঁ এই কুঁৱাটো হৈছে এই ৰাজ্যখনৰ ৰাজহুৱা কুঁৱা সেইকাৰণে এই কুঁৱাৰ তলত যিমানখিনি সোণৰ গহনা আ অলংকাৰ আছে গোটেইখিনি আজি উলিয়াই ৰাজ্যলৈ লৈ যাব লাগিব ৰহিম তুমি এই সোণৰ গহনাখিনি সোণৰ হয়নে নহয় তাকে চাব কাৰণে তুমি এজন সোণাৰীক মাতি লৈ আনা হয় মহাজন দেউতা মই এতিয়াই গৈ পিনে লৈ আনো আৰু বিমল তই যা কুঁৱাৰ তলত যিমানবোৰ সোণৰ আ অলংকাৰ আছে গোটেইখিনি ওপৰলৈ লৈ আন নিশ্চয় মহাজন দেউতা মই এতিয়াই কুঁৱা তললৈ গৈ পিনে যিমান আ অলংকাৰ সোণৰ গহনা আছে গোটেইখিনি লৈ আনো হা ইয়াতচোন একোৱে নাই আকৌ ৰমলা বাইদেৱে কৈছিলে কুঁৱাৰ তলৰ পৰাই বোলে গহনাবোৰ লৈছিলে কিন্তু ইয়াতচোন একোৱে নাই মহাজন দেউতা আপুনি মোৰ মাতষাৰ শুনিব পাৰিছেনে মই একেবাৰে কুঁৱাৰ তললৈ আহি পালোহি কিন্তু ইয়াত একো আ অলংকাৰ গহনা পাতি একোৱে নাই মহাজন দেউতা আপুনি মোৰ মাতষাৰ শুনিছেনে মই কুঁৱাৰ তলত আহি পালোহি কিন্তু ইয়াত একো গহনা পাতি একোৱে নাই কি গহনা নাই তলত মহাজন দেউতা গহনাখিনি হয়তো কুঁৱাৰ তলত যি বোকা মাটি থাকে তাৰ ভিতৰত সোমাই থাকিব পাৰে সেইকাৰণে বোকাখিনি আঁতৰাই গহনা বিচাৰিবলৈ কওক হয় মহাজন দেউতা আপুনি এই বোকা মাটিখিনি খান্দিবৰ কাৰণে কিছুমান সা সঁজুলি মোৰ ইয়ালৈ পঠিয়াই দিয়ক মহাজন দেউতা আপুনি অথনিৰ পৰা এনেকৈ থিয় হৈ আছে অকণমান বহি লওক হয় ধন্যবাদ মহাজন দেউতা আপুনি অথনিৰ পৰা একো নোখোৱাকৈ আছে এয়া লওক মই আপোনাৰ কাৰণে চাহ বনাই আনিছোঁ তুমি মোৰ কাৰণে ইমান কষ্ট কৰিছা ধন্যবাদ বহুত ধন্যবাদ উফ ভাগৰে লাগি গৈছে গৈ বোকাখিনি অঁতৰাই ভাল চফা পানীয়ে ওলাই গ'ল এতিয়ালৈকেচোন একো আ অলংকাৰে দেখি পোৱা নাই মহাজন দেউতা মই ইয়াত বোকা পানীখিনি অঁতৰাই চফা পানীয়ে ওলাই গ'ল কিন্তু ইয়াত একো আ অলংকাৰ মই দেখিয়ে পোৱা নাই তলত যদি একো আ অলংকাৰ পোৱা নাই তেনেহ'লে ওপৰলৈ গুচি আহ বিমল তই ওপৰলৈ গুচি আহ মহাজন দেউতা মই তলত বোকা পানীখিনি বহুত খান্দিলো কিন্তু তলত মই একো আ অলংকাৰে নেদেখিলো এয়া কেনেকৈ সম্ভৱ ৰমলাইচোন এই কুঁৱাৰ তলতেই বহুতখিনি আ অলংকাৰ পাইছিলে মই কুঁৱাতে আ অলংকাৰখিনি পাইছিলোঁ মহাজন ডাঙৰীয়া এই আ অলংকাৰখিনি সোণৰ নহয় নকলি হয় মই
মই এতিয়া গম পালো সকলোবোৰ কথা। ৰমলা বাইদেৱে মোক এদিন কৈছিলে কুৱাটোৰ পৰা বোলে পানী নোলায় আৰু কুৱাটো বোলে বোকাৰে পোত খাই আছে, সেইকাৰণে খান্দিব লাগিব, খান্দিলেহে পানী ওলাব। সেইকাৰণে আপোনালোকক এই বুদ্ধি কৰি কুৱাটো খন্দুৱালে আৰু কুৱাটো খান্দি এতিয়া ভাল পানী ওলাইছে। কি? মই কেতিয়া কৈছিলো তোক তেনেকে? মইতো তোক কেতিয়াও কোৱা নাই তেনেকে। ৰমলা বাইদেউ কেতিয়া কৈছিলে নিজেই পাহৰিলে, কিন্তু মোৰ মনত আছে কুৱাৰ পৰা যে পানী নোলায় সেই কথা মোক কৈছিলে এদিন। ৰমলা, তুমি আমাৰ অযথা সময় নষ্ট কৰাৰ বাবে শাস্তি ল'বলৈ সাজু হৈ থাকা। কিন্তু মহাজন দেউতা, মই একোৱেই নাজানো ইয়াত যে গহনা পাতি ক'ৰ পৰা আহিলে। ময়ো গহনাখিনি দেখি আচৰিতে হৈছিলো। মই তোমাক যি ধনৰ টোপোলাৰে পুৰস্কাৰ কৰিছিলো, সেই পুৰস্কাৰ তুমি অহাকালি ৰাজমহলত ঘূৰাই দিবা। তোমাক এইটোৱে মই শাস্তি দিছো বা। হ'ব বাৰু মহাজন দেউতা। এইয়া লওক। তুমি এতিয়া যাব পাৰা। বিমল, আজি মোৰ জন্মদিন আৰু যোৱা বছৰৰ নিচিনা আজিও তোমালোকে ঘোষণা কৰা যে ৰাজ্যত কোনে ভালকৈ এসাঁজ ভাত মোক খুৱাব পাৰে আৰু মই পুৰস্কাৰ দিম। হয় মহাৰাজ, মই এতিয়াই ৰাজ্যৰ সকলোতে ঘোষণা কৰি দিম। শুনক শুনক শুনক, অহাকালি মহাৰাজ ডাঙৰীয়াৰ জন্মদিন আৰু যোনে এসাঁজ ভাত তৃপ্তিৰে বনাই খুৱাব পাৰে তেনেহলে মহাৰাজে পুৰস্কাৰ দিব। ভালেই হ'ব, অহাকালি মহাৰাজ ডাঙৰীয়াৰ জন্মদিন। যোৱা বছৰ মহাৰাজ ডাঙৰীয়াৰ জন্মদিনত মই ভাত সাজ বনাই খোৱালো, কিন্তু পুৰস্কাৰহে পোৱা নাছিলো। কিন্তু এইবাৰ মই নিজেই যাম আৰু ভালকৈ এসাঁজ ভাত খুৱাই বুৱাই মই পুৰস্কাৰ ল'বৰ কাৰণে যোগ্য হৈ পৰিম। বহুত সুন্দৰ, বহুত সুন্দৰ। ইমানবোৰ বস্তু বনাই খুৱালা মোৰ জন্মদিনত। তোমালৈ অশেষ ধন্যবাদ। এইয়া লোৱা, তোমাক মোৰ ফালৰ পৰা সৰু এটা পুৰস্কাৰ। অৱশেষত মই পাই গলো।